আমি যজ্ঞাহুতি দিব লাগিছিল, সেইখিনি যজ্ঞাহুতি আমাক অনুমতি দিয়া নাছিলে। এই কৰোণা সংক্ৰান্তত মানুহে বহুত কষ্ট ভুগি গ'ল, জীৱন হানি হৈ গ'ল। সেই হেতুকেই চৰকাৰৰ নিয়ম নীতিটো আমি মানি পেলাই যজ্ঞ যদিও বা কৰিছিলোঁ, এজন বা দুজন দি যজ্ঞাহুতিটো কৰি আমি নিয়মটো ৰীতি নীতিটো ৰাখি আহিছোঁ। এতিয়া দেখা গ'ল যে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমত আমি ধৰ্মৰ যিটো পালন কৰা ৰীতি নীতি সেইটো এইবাৰ নতুন SOP মতে এলাও কৰিছে। সেইমতে আমি আমাৰ ধৰ্ম প্ৰাণ ইয়াত বাগানচাৰীত অৱস্থিত আঞ্চলিক ব্ৰহ্মধৰ্ম মন্দিৰ, ইয়াত আমাৰ ছিনিয়ৰ চিটিজেনৰ পৰা লৈ যথেষ্ট ৰাইজ সমাগত হৈ আজি শ্ৰাৱণ শ্ৰাদ্ধ অমাৱস্যা মহালয়া উপলক্ষে আমি ব্ৰহ্মধৰ্মৰ ৰীতি নীতি অনুযায়ী সেই যজ্ঞটো বিশ্ব শান্তিৰ কাৰণে, কৰোণা ভাইৰাছটো যাতে আৰু বিয়পাই নাযায়, আমাৰ মানৱ সমাজত যাতে ক্ষতি সাধন কৰিব নোৱাৰে, সেইটোৰ কাৰণে আমি মংগল কামনা কৰি আৰু লগতে জ্ঞাত অজ্ঞাতভাৱে আমাৰ যি নেকি মৃত্যুবৰণ কৰি ইহলীলা হৈ গ'ল কৰোণাত বা বেলেগ নিজৰ দেহাৰ সংক্ৰান্তত, তেখেতসকলৰ চিৰশান্তি যাতে ভগৱানৰ ওচৰত সিহঁতে মোক্ষ লাভ কৰে, সেইটোৱেই কামনা কৰি পেলাই আৰু বিশ্ব শান্তি আৰু কৰোণা মুক্তি হওক এইটো কামনা কৰি পেলাই আমি সমূহ কোকৰাঝাৰবাসী ৰাইজে এই আমাৰ বাগানচাৰীত অৱস্থিত আঞ্চলিক ব্ৰহ্ম মন্দিৰত গোট খাই এই যজ্ঞাহুতিটো আমি সমৰ্পণ কৰিছোঁ।